নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছো। আপোনালোকে যদি ভাবে যে আমি ইনভেষ্টমেন্ট আৰম্ভ কৰাৰ কাৰণে আমাক হাজাৰ হাজাৰ অথবা লাখ লাখ টকাৰ প্ৰয়োজন, তেনেহলে আপুনি এই ভিডিঅটো সম্পূৰ্ণকৈ চোৱাৰ পিছত আপোনাৰ যি ধাৰণা আছে এই ধাৰণা সম্পূৰ্ণৰূপে সলনি হৈ যাব। আজিৰ এই ভিডিঅত আমি আলোচনা কৰিম যে মাত্ৰ 100 টকাৰে ইনভেষ্টমেন্ট আৰম্ভ কৰি কেনেকৈ আমি ভৱিষ্যতে আৰ্থিকভাৱে নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। অকল SIP নহয়, এনেকুৱা বহুকেইটা ব্যৱস্থা আছে যাৰ জৰিয়তে আমি মাত্ৰ 100 টকাৰ পৰা ইনভেষ্টমেন্ট আৰম্ভ কৰিব পাৰোঁ আৰু আৰ্থিকভাৱে আমাৰ ভৱিষ্যত জীৱনটোক আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। যদি এই ভিডিঅটো আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিঅটো লাইক কৰিব, ভিডিঅটোত কমেন্ট কৰিব, ভিডিঅটো শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি ফাইনেন্সিয়েল নলেজ বঢ়োৱাৰ কাৰণে আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেন্ট ভিডিঅটো। মাত্ৰ 100 টকাৰেও ইনভেষ্টমেন্ট সম্ভৱ। পৃথিৱীৰ প্ৰায় সংখ্যক মানুহে এইটো ভাবে যে ইনভেষ্ট কৰাটো কেৱল ধনী মানুহৰ কাম। ইনভেষ্ট সেইসকলে কৰে যাৰ ফাইনেন্সিয়েল নলেজ আছে, যিসকল ইনভেষ্টমেন্ট এক্সপাৰ্ট হয় তেওঁলোকে ইনভেষ্ট কৰে। আৰু সকলোৱে এইটো ভাবে যে ইনভেষ্টমেন্ট কৰাটো এটা ৰিস্কি কাম। কিন্তু সত্য কথাটো হ'ল এই যে আপুনি 100 টকাৰেও ইনভেষ্টমেন্টৰ আৰম্ভণি কৰিব পাৰে, কোনো চিন্তা নোহোৱাকৈ, আৰু ভৱিষ্যতৰ বাবে আপুনি এটা ভাল সম্পত্তি নিজৰ বাবে গঢ়িব পাৰে। আৰু সবতকে ডাঙৰ কথাটো হ'ল যে কম টকাৰে ইনভেষ্টমেন্ট আৰম্ভ কৰিলে আপোনাৰ ফাইনেন্সিয়েল ডিসিপ্লিন, ইনভেষ্টমেন্টৰ অভ্যাসটো আপোনাৰ জীৱনত গঢ় লৈ উঠে। আজি যিটো টকা আপুনি ইনভেষ্ট কৰিব, ভৱিষ্যতে গৈ আপোনাৰ জীৱনত এই ইনভেষ্টমেন্টে এটা ডাঙৰ ডিফাৰেন্স এটা ক্ৰিয়েট কৰিব। এতিয়া প্ৰশ্ন হ'ল যে 100 টকাৰে ইনভেষ্টমেন্ট কেনেকৈ আৰম্ভ কৰিব। কম টকাৰে ইনভেষ্টমেন্ট কৰাৰ বহুত কেইটা ব্যৱস্থা আছে। তাৰ ভিতৰত অন্যতম এটা হৈছে মিউচুৱেল ফাণ্ড। মিউচুৱেল ফাণ্ডত আপুনি SIPৰ জৰিয়তে মাত্ৰ 100 টকাৰ পৰা আপুনি উইকলি SIP আৰম্ভ কৰিব পাৰে আৰু SIPৰ জৰিয়তে আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে। SIP আৰম্ভ কৰাটো একেবাৰে সহজ কাম। আজিকালি বিভিন্ন এপছ আছে যিবিলাকক আমি ভৰসা কৰিব পাৰোঁ। তাৰে ভিতৰত জেৰোধা, গ্ৰ', পেটিএম মানি এইবিলাক এপছ আছে। এইবিলাক এপছ ডাউনলোড কৰি সহজভাৱে আজিৰ পৰাই আপুনি SIP আৰম্ভ কৰিব পাৰে। মিউচুৱেল ফাণ্ডত SIPত যদি আপুনি ইনভেষ্ট কৰে লং টাৰ্মৰ কাৰণে, তেনেহ'লে আপুনি 12ৰ পৰা 15% ৰিটাৰ্ণ পোৱাৰ আশা থাকে। কম টকাৰে ইনভেষ্টমেন্ট আৰম্ভ কৰাৰ কাৰণে আৰু এটা অন্যতম পদ্ধতি হৈছে ডিজিটেল গোল্ড। আপুনি আপোনাৰ একেবাৰে কম টকা, মিনিমাম আপুনি 1 টকাৰ পৰাও ডিজিটেল গোল্ড কিনিব পাৰে। ডিজিটেল গোল্ড এটা আধুনিক পদ্ধতি যাৰ জৰিয়তে আপুনি ফিজিক্যালি অৰিজিনেল গোল্ড নিকিনি অনলাইনত আপুনি ডিজিটেল গোল্ডত ইনভেষ্ট কৰিব পাৰে। কম টকাৰে ইনভেষ্টমেন্ট আৰম্ভ কৰাৰ আৰু এটা পদ্ধতি হৈছে ফ্ৰেকচনেল শ্বেয়াৰ্ছ। US ষ্টকছ মানে ইউনাইটেড ষ্টেটৰ ষ্টকছত আপুনি ফ্ৰেকচনেল শ্বেয়াৰ্ছ কিনিব পাৰিব। ফ্ৰেকচনেল শ্বেয়াৰ্ছ হৈছে সেইটো য'ত আপুনি দামী দামী কোম্পানীৰ সম্পূৰ্ণ শ্বেয়াৰ যদি আপুনি কিনিব সক্ষম নহয়, তেনেহ'লে তাৰ সলনি আপুনি সেই কোম্পানীৰ সেই একেই শ্বেয়াৰৰ কিছু অংশ আপুনি কিনিব পাৰে। যেনে এপল, এমাজন এইবিলাকৰ শ্বেয়াৰ যথেষ্ট দাম, কিন্তু আপোনাৰ হাতত যদি সম্পূৰ্ণ এটা শ্বেয়াৰ কিনিবৰ কাৰণে আপোনাৰ হাতত পৰ্যাপ্ত পইচা নাথাকে, তেতিয়া আপুনি সেই শ্বেয়াৰৰ সম্পূৰ্ণ শ্বেয়াৰৰ এটা অংশ যেনে 0.1% বা 0.25% আপুনি শ্বেয়াৰ কিনিব পাৰে। উদাহৰণস্বৰূপে ধৰা হ'ল এপলৰ এটা শ্বেয়াৰৰ দাম $200 আৰু আপোনাৰ লগত আছে মাত্ৰ $50। এতিয়া আপুনি এপলৰ $200 শ্বেয়াৰত $50ৰে আপুনি 0.25% শ্বেয়াৰ কিনিব পাৰিব। মানে যিমান দামৰে শ্বেয়াৰ নহওক, আপুনি ফ্ৰেকচনেল শ্বেয়াৰত US ষ্টকত আপুনি গৈ পেলাই তাৰে কিছু অংশ আপোনাৰ পছন্দনীয় কোম্পানীৰ পৰা আপুনি শ্বেয়াৰ কিনিব পাৰিব আৰু কম টকাৰে আপুনি আপোনাৰ ইনভেষ্টমেন্ট আৰম্ভ কৰিব পাৰিব। কম টকাৰে ইনভেষ্টমেন্ট আৰম্ভ কৰাৰ আৰু এটা পদ্ধতি হৈছে P2P লেণ্ডিং বা স্মল কেছেছ। P2P লেণ্ডিং মানে হৈছে পিয়াৰ টু পিয়াৰ লেণ্ডিং। এইটো এটা এনেকুৱা ডিজিটেল প্লেটফৰ্ম য'ত ইনভেষ্টৰে কোনো ঋণ ল'ব বিচৰা মানুহক মাজত কোনো ধৰণৰ বেংকৰ লেনদেন নকৰাকৈ চিধাই টকা ধাৰলৈ দিব পাৰে বা ঋণ হিচাপে ইনভেষ্ট কৰিব পাৰে আৰু লাভৰ ক্ষেত্ৰত ইণ্টাৰেষ্টৰ সলনি ৰিটাৰ্ণ হিচাপে পায়। আৰু এইটো এটা শ্বেয়াৰ মাৰ্কেট বেছড ইনভেষ্টমেন্ট প্লেটফৰ্ম। কম টকাৰে ইনভেষ্টমেন্ট আৰম্ভ কৰাৰ আৰু এটা পদ্ধতি হৈছে বেংকৰ ৰিকাৰিং ডিপজিট মানে RD। এইটো এটা ট্ৰেডিশনেল পদ্ধতি। আপুনি এটা মিনিমাম টকাৰেও প্ৰতি মাহে মাহে বেংকত RD খুলিব পাৰে।
SIP, ডিজিটেল গোল্ড, ফ্ৰেকচনেল শ্বেয়াৰ্ছ, P2P লেণ্ডিং বা ৰেকাৰিং পদ্ধতিৰে আপুনি কম টকাৰে ইনভেষ্টমেণ্ট আৰম্ভ কৰিব পাৰে। কিন্তু ইনভেষ্ট কৰাৰ আগতে আপুনি ভালকৈ নিজে ৰিচাৰ্চ কৰি ল'ব লাগিব যে আপুনি ক'ত ইনভেষ্ট কৰাটো আপোনাৰ কাৰণে সুবিধাজনক হ'ব। এতিয়া আহোঁ যে ইনভেষ্টমেণ্ট আৰম্ভ কেনেকৈ কৰিব। যদি আপুনি নিজৰ মন থিৰ কৰি লৈছে যে আপুনি ইনভেষ্ট আৰম্ভ কৰিব, তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। বৰ্তমান সময়ত আগৰ তুলনাত একেবাৰে সহজভাৱে ইনভেষ্টমেণ্টৰ আৰম্ভণি কৰিব পাৰি। মাত্ৰ কেইটামান ষ্টেপ আমি ফ'ল' কৰিব লাগে। আপুনি আপোনাৰ যিকোনো পচন্দনীয় বা বিশ্বাসযোগ্য এপছ আপুনি ডাউনলোড কৰক, যেনে গ্ৰ', জেৰোধা, পেটিএম মানি, আৰু ফ্ৰেকচনেল শ্বেয়াৰৰ কাৰণে আপুনি ইণ্ডি মানি বা ভেষ্টেড আপুনি ডাউনলোড কৰক। আপোনাৰ KYC আপুনি আপডেট কৰক, আধাৰ কাৰ্ড, পেন কাৰ্ডক লিংক কৰক। আপুনি যিমান টকাৰে ইনভেষ্ট কৰিম বুলি ভাবিছে সেইখিনি টকা আপুনি সেই এপছলৈকে ট্ৰান্সফাৰ কৰক আৰু আপোনাৰ ইনভেষ্টমেণ্ট আপুনি আৰম্ভ কৰি দিয়ক। যদি আপুনি নতুনকৈ ইনভেষ্টমেণ্ট আৰম্ভ কৰিছে, যদি আপুনি বিগিনাৰ্ছ হয়, তেনেহ'লে আপোনালোকৰ কাৰণে কেইটামান স্মাৰ্ট টিপছ আছে। প্ৰথম কথাটো হৈছে যে কনচিষ্টেঞ্চি। ইনভেষ্টমেণ্টত কনচিষ্টেঞ্চি চবতকৈ ডাঙৰ কথা। আপুনি যদি উইকলি 100 টকাকৈ ইনভেষ্ট কৰিছে, তেনেহ'লে প্ৰতি সপ্তাহতে আপুনি 100 টকাকৈ ইনভেষ্ট কৰক। আপোনাৰ একাউণ্টৰ পৰা অটো ডেবিট অপশ্যনটো আপুনি অন কৰি থৈ দিয়ক, যাতে ইনভেষ্টমেণ্টত কনচিষ্টেঞ্চিটো ব্ৰেক নহয়। বেছি লাভৰ আশাত কোনো ৰিস্কি ঠাইত ইনভেষ্টমেণ্ট কৰাৰ পৰা নিজকে বচাই চলিব লাগিব। প্ৰথম আপুনি কম টকা ইনভেষ্ট কৰি আপুনি শিকক, তাৰপিছত আপুনি বেছি টকা ইনভেষ্ট কৰক। আপুনি যেতিয়া ইনভেষ্ট কৰিব, প্ৰথম আপুনি আপোনাৰ এটা ফিনেন্সিয়েল গ'ল আপুনি ঠিক কৰি লওক। আপুনি কি কাৰণত ইনভেষ্টমেণ্টটো আৰম্ভ কৰিছে সেইটো বিভিন্ন হ'ব পাৰে। যদি আপুনি ষ্টুডেণ্ট হয়, আপোনাৰ নিজৰ পঢ়াৰ কাৰণে; যদি আপুনি পেৰেণ্টছ হয়, আপোনাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে, আপোনাৰ ঘৰৰ কাৰণে, আপোনাৰ ৰিটায়াৰমেণ্টৰ কাৰণে, আপোনাৰ গাড়ী কিনাৰ কাৰণে। আপোনাৰ যিটো ফিনেন্সিয়েল গ'ল, সেই সপোনটো আপুনি ঠিক কৰি লওক আৰু আপোনাৰ ইনভেষ্টমেণ্ট আপুনি আজিৰ পৰাই আৰম্ভ কৰি দিয়ক। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে গম পালে যে মাত্ৰ 100 টকাৰেও ইনভেষ্টমেণ্ট আৰম্ভ কৰি আমি আৰ্থিকভাৱে আমাৰ ভৱিষ্যত জীৱনটো আমি সুৰক্ষিত কৰিব পাৰোঁ। ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আপোনাৰ হাতত কিমান টকা আছে সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে ইনভেষ্টমেণ্টৰ অভ্যাস। এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ কাৰণে আমি এখোজ দুখোজকৈ আগবাঢ়িব লাগিব। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে, আৰু যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত, তেতিয়ালৈকে বিদায়।